হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। আজিৰ ব্লগটো হৈছে অসমত মই যোৱা চবতছে ধুনীয়া আৰু মনোমোহা ডিমা হাছাও পাহাৰৰ ট্ৰেকিং ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। पार्किंग का अलग बोला। पार्किंग टैक्स कितना बोला था? पार्किंग टैक्स 200। पार्किंग के 200 तो ठीक है। गाय क्या कितना? 600। 600 ग्रुप का ग्रुप का होल ग्रुप का होना चाहिए ना। एक का है वो नहीं होगा ना। एक का एक तो नहीं जाऊंगा। গাড়ী পাৰ্কিং কৰিব পাৰিব। মানুহ আছে গাড়ী পাৰ্কিং কৰিব। ৰেডি চলো ষ্টাৰ্ট। আমাৰ ট্ৰেকিং ষ্টাৰ্টিং হৈ গ'ল। চাওক কলগছ, জংঘলী কলগছ। ঠাণ্ডা জেগাতো ঘাম ওলাই গৈছে। কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে? ভালে লাগিছে। ইয়াতকৈ বহুত ওপৰত গৈছোঁ। এইটো অলপ তলতে হয়। হিমালয় গৈছা নে তুমি? হিমালয়ৰ ওচৰতে আৰু প্ৰায় হিমালয় আমি ট্ৰেকিং কৰি পানি আধাটো পাই গ'লোহি। আমি আপোনাৰ খালি আমি উমৰাংচৰ আছিলোঁ। 15 কিলো গাঁও মুখীয়া ঘৰলৈ গৈছিলোঁ। কাৰ্বি মানুহ হয়, তেওঁলোকে মৰমত এই মাফলা এখন দিছিলে, বহুত মৰম দিছে। এখন লৈ পানি আজি ট্ৰেকিং কৰিবলৈ আহিছোঁ। এতিয়া আমি 3 কিলোমিটাৰ ট্ৰেকিং কৰিলোঁ পাহাৰলৈ ওপৰলৈ উঠি পানি। এতিয়া আমি পালোহি তুমজাং ভিলেজ। তাৰপিছত আৰু 2 কিলোমিটাৰ যাব লাগিব, তেতিয়া পিকটো পামগৈ, হাইষ্ট পিক। লেটছ গ'। আধাটো যাব লাগিব। বহুত ডাঙৰ ডাঙৰ শিল আছে। এই শিল কাটি কাটি ৰাস্তাটো বনোৱা হৈছিলে। এই পাহাৰটোৰ চাইডে চাইডে ট্ৰেকিং কৰিবলৈ বহুত হাইটত পালোহি। আহি আকৌ পালোহি চক। ৱেলকাম টু তুমজাং। ৱেলকাম টু তুমজাং। বেছি উস্তাদ দিয়া। Hello guys.
আহিব দিম মানে ইয়াক লাগিছে নি পৃথিৱীৰ সুখ কেনেকুৱা ধুনীয়া পৰিৱেশ দেখা দিয়া চাৰিওফালে হিমালয় পাব নোৱাৰিলে অসমৰ অৱস্থাটো অতিক্ৰম কৰিলে হ'ব আৰু আমাৰ কাৰণে আপোনালোকে বগা দেখিছে যে তাত মানুহ গৈ আছে ওপৰত আমি এতিয়া এইফালে গৈ তাত গৈ উঠিমগৈ এতিয়া আমি ক'ৰ পৰা খোজকাঢ়ি আহি ক'ত উঠিলোহি চাওক আৰু ওপৰলৈ যাবলৈ আছে আমি ক'ৰ পৰা খোজকাঢ়ি আহিছোঁ আপোনালোকক দেখাইছোঁ চাওক তাৰ পৰা খোজকাঢ়ি পানি ঘৰবিলাক দেখিছে নাই বাৰু এই তাৰ পৰা খোজকাঢ়ি পানি আমি আহি ইয়াৰ পালোহি তাৰ পৰা খোজকাঢ়ি আহিছোঁ এইটো ট্ৰেকিং পাৰ্টি ঘূৰিলা ন ক'ৰ পৰা আহিছা তোমালোক সুন্দৰ হয় हम लोग सिलचर से बढ़िया बाय अच्छा लगा उतरने में और जाने में इतना तकलीफ नहीं उतरने में पहली बार आ रहा आपको पहली बार आ रहे हाँ पहली बार उतरने में क्या हुआ बोला आपके पास में कितना दूर है जगह हम लोग का पास आप लोग कहाँ से शिवसागर नीचे आने से कितना प्रॉब्लम नहीं होता ना होता है स्लिप होता है ना अच्छा इसर इसां स्पीड में थांनो हादों ना बिसोरनि मानसिफोरा अलपथ' हाफ्लंखायोना एक्सपिरियेन्स है अलुका আৰু বেছিটো নাই বিয়াত ভাগৰ লাগিছে পাহাৰ দুটা পাহাৰ যেতিয়া ওপৰত উঠিলোঁ নাই অৱস্থাটো বেয়া হৈ যায় আমি ওপৰত খোজ নকৰাটো একদম অৱস্থাটো বেয়া হৈ যায় কিন্তু মনটো বহুত ফূৰ্তি লাগি আছে আপুনি আহি তেনেকৈ হ'ব পাৰিব তেনেকৈ একো সাপ চাপ ইয়াত একো নাই বহুত ওপৰত হয় ইয়াত সাপ চাপ থাকিলেও মানে খাবলৈ একো নাপায় যে খাবলৈ মানে সিহঁতৰ অভাৱ হয় ন ইয়াত ইমান মানুহ নাহে অসমৰ চবতকৈ ওখ পিক হয় এইটো এইকেইটা আমাৰ পাটনাকেইটা ক'ৰবালৈ চাওক এতিয়া এনেকৈ যাব লাগিব ওপৰত ওপৰত যাব লাগিব এতিয়া তাৰপাছত তললৈ একো নেদেখি পুৰা ডাৱৰ ফাইনেলি আমি আহি পাই গ'লোহি চবতকৈ টপত গৰিব এইবাৰ হিমালয় যাব বেছি কৈ দিছোঁ নি অলপ ক'ত পাই গ'লো ফাইনেলি একদম টপত পিক বঢ়িয়া বেয়া ঠাণ্ডা লাগিছে ऊपर नहीं आ सकता हूँ पता हुआ हाँ ना यूट्यूब हाँ यूट्यूब गो हाँ नाम क्या है अखिम गगोई हेलो भैया आप कहाँ से आ रहे हैं आंध्र प्रदेश ओ कैसा लग रहा है यहाँ के असम अच्छा लग रहा है अभी बढ़िया है जाने कैसा रहा अभी जर्नी मस्त है अभी ट्रैकिंग बहुत बढ़िया था और भैया आप कहाँ से मैं तमिलनाडु से हूँ तमिलनाडु कहाँ से तमिलनाडु का मतलब पांडिचेरी के सामने होगा पंद्रह से सामने अच्छा तो अभी आपका फिर वो बताइए क्या एक्सपीरियंस बताइए एक्सपीरियंस मतलब माइंड ब्लोइंग अच्छा कुछ वर्ड्स नहीं है डिक्शनरी में भी नहीं मिलेगा सही है ना और आपके साथ कौन कौन आया है हमारे साथ 6 लोग आए हैं छह लोग हैं अच्छा और बाकी सब सब गए आगे अच्छा ठीक है कोबरा ऐसा मतलब कहाँ से आ रहे हो यहाँ से ही है हाफलोंग से आपका बताइए एक्सपीरियंस क्या है कैसा लगा अच्छा है लेकिन बहुत स्टीप है हाँ और बाकी बाकी तो ट्रेकिंग अच्छा कैसा रहा है रास्ता भी अच्छा है अच्छा चलो ठीक अच्छा से पैदल आ सकता है इतना भी
পাহাৰটো চব একেই ঢেৰ পাহাৰ ঘূৰিলোঁ পাহাৰ ঘূৰাটো ইয়াতে শেষ কৰা বাকী বেলেগ ষ্টেপ ল'বা বেলেগ জেগাত যাম এইবাৰ কেদাৰনাথ এইবাৰ কেদাৰনাথ অলপ কষ্ট হয় মানে কষ্ট হ'লেও ভাল লাগে মানুহ ঘূৰি গৈছেগে ন সেইটো অৱস্থা কিন্তু ভাল লাগিছে আকৌ বহুত ভাল লাগিছে ব্লগটো অলপ পাছতে শেষ কৰিম আপোনালোকে ব্লগটো কেনেকুৱা লাগিলে ক'ব পূৰা সৰহকৈ খোজকাঢ়িছোঁ আৰু ৰেষ্ট লৈ লৈ গৈ আছোঁ এটাই ভাল লাগিছে এনেকুৱা ৰেষ্ট লোৱা জেগা অলপ দূৰ পিছতে ডিচিপ্লিনত গৈছিলোঁ সেইবিলাক চব মানুহবিলাক সেইটো যোনটো ওলালে আমি ৰাতিপুৱা 8টা বজাতে আহা উমৰাংচুৰ পৰা 6 ঘণ্টা অহাৰ পাছত গাড়ীত অহাৰ পিছত তাৰ পাছত ট্ৰেকিং কৰিছোঁ ভাবিছোঁ বঢ়িয়া